নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। গাড়ীত গৈ থকা দেখি ভাবিছে চাগে ক'লেনো গৈ আছোঁ। আচলতে মই গৈ থকা নাই, মিষ্টাৰে গৈ আছে। চৰাইদেউ জিলাৰ দিচাংপানী বৰচহকী দবা লাইচেং পথাৰত সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৩য় বৰ্ষপূৰ্তি উৎসৱ পতা হৈছে আৰু তেওঁলোক তাতে লগৰ কেইজনৰ লগত চাবলৈ গৈছে। তো তেওঁ সেই ভিডিঅ' কৰি আনিছিলে আৰু আজি হৈছে শেষৰটো দিন, গতিকে ভিডিঅ'টো চাই থাকিব। বহুকেইজন আমন্ত্ৰিত শিল্পীও আহিব। কোন কোন আহেনো চাই থাকিব আপোনালোকে, স্কিপ নকৰাকৈ ভিডিঅ'টো। গেটখন দেখিছেনে, ইমান ধুনীয়াকৈ বনাইছে। তাতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া লিখা আছে আৰু মানুহ দেখিছেনে। আমাৰ আলহীকেইটাৰ লগত চেহেৰাটো দেখাতে যাম। মই নামটো গম পোৱা নাই বাৰু, লগৰ বন্ধুৱে হ'ব চাগে। এই আমাৰ প্ৰণৱ দা, মঞ্চত প্ৰণৱ দা সেইফালে। আৰু এইফালে সৰু ল'ৰা ছোৱালীবিলাকক খেলিবৰ কাৰণে এনেকৈ আহিছে আৰু এয়া মেলা। সেলফি মৰা চেলফি এনেকৈ লৈ বহুত আগলৈ যাবগৈ লাগিব চেলফি মাংস লাইটো এইটো এটা ষ্টিকত 100 টকা, এইটো কেজি 1000 টকা। কি 100 টকা? এইটো কেজি 1000 টকা। কি मारो मुझे मारो नहीं ये मजाक हो रहा है। एक सेकंड यार, मजाक অনুৰোধ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ বহুতো শিল্পী আহি উপস্থিত হৈছে। সুভাষনা দত্ত আহি উপস্থিত হ'লেই
কষ্ট কৰি আছে আজি ইমান এটা ধুনীয়া অনুষ্ঠান আপোনালোকৰ এই অঞ্চলত পাতিছে আমি প্ৰাণদীপৰ লগৰ গীত শুনাৰ পূৰ্বে প্ৰাণদীপৰ লগত আমি কথা পাতিম তাৰ পূৰ্বে আমি আমাৰ মৰমৰ শিল্পীগৰাকীক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সোণাৰু কাঞ্চন কৃষ্ণচূড়া তৃতীয় বৰ্ষপতি উৎসৱৰ পৰিয়ালৰ হৈ অকণমান স্নেহ মৰম যাচিব বিচাৰিছোঁ আৰু মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আমাৰ মৰমৰ শিল্পীগৰাকীক আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালৰ হৈ অকণমান মৰম যাচিবৰ বাবে হেল্ল' এয়া উদযাপন সমিতিৰ হৈ কৈলাশ দা বিচিত্ৰ দা দেৱজিৎ দাই তেখেতক সম্বৰ্ধনা জনাইছে সম্বৰ্ধনা স্বৰূপে আমি এখনি চেলেং চাদৰ এখনি ফুলাম গামোচা সোণাৰু কাঞ্চন কৃষ্ণচূড়া তৃতীয় বৰ্ষৰ প্ৰতীক স্বৰূপ চেলেঞ্জ লগতে আমাৰ যি স্মৃতি গ্ৰন্থ অপৰূপা এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক প্ৰদান কৰা হৈছে এটা হাত চাপৰি দিয়ক না প্ৰাণদীপৰ নামত জোৰেকে উকি নাই হোৱা কৈছে মোক ক'লে যদি উকিটো কম হ'লে কনেক নাগাই বোলে জোৰকে দিয়ক এতিয়াহে ভাল লাগিছে আমি প্ৰাণদীপলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আৰু তেখেতৰ যি গীতৰ অনুষ্ঠান আছে অনুষ্ঠান তেওঁলোক পৰিৱেশন কৰিব আৰু আপোনালোক খুব সুন্দৰকৈ নাচি আনন্দৰে শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো উপভোগ কৰক আমি প্ৰাণদীপলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ প্ৰথমটো আধুনিক গীত সাগৰৰে নীলা তুমি যেন চিলা উৰাবলে মন মোৰ তাৰপিছত বুজিকে নোপোৱা মনে কদনা একেলগে মনে কৰি যা মনে নোবা এটুকুতে বাজিছে মনে কদনা এঘাৰণ বাজিব তোৰা খিচি দিয়া চকুতে মায়া কাটি দিয়া মনে মনে কৰি যা মনে নোবা এটুকুতে বাজিছে মনে কদনা পাছফালে শুনিছেনে কেতিয়া হবি মোৰ এবাৰ সকলোৱে গাওক মোৰে বঢ়িয়া পাহৰি নাযাবি তই ঠিক আছে গীত গাব লৈছোঁ আপোনালোকৰ সকলোৱে নাচিব ভাল লাগিব